হেল্ল' পূৰ্ণিমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ওলাইছোঁ গুৱাহাটীৰ কামাখ্যা মন্দিৰলৈ। সকলো মানুহৰ বাবে নিজৰ পৰিয়ালটো আৰু নিজৰ ঘৰখন খুবেই প্ৰিয় নহয়নে? সেয়েহে আমি যিহেতু গুৱাহাটীলৈ খুব কমকৈ অহা হয়, গতিকে কামাখ্যা মন্দিৰত নিজৰ ঘৰখনৰ বাবে বা নিজৰ পৰিয়ালটোৰ বাবে এভাগ যদি সেৱা জনাই যাবলৈ পাওঁ, মনটো খুবেই ভাল লাগে। আৰু আমি এতিয়া গৈ আছোঁ গুৱাহাটীত নতুনকৈ নিৰ্মাণ কৰা নীলাচল উৰণীয়া সেতুৰ কাষে কাষে। উৰণীয়া সেতুখন ধৰি ৰখা এই প্ৰকাণ্ড খুঁটাবোৰত চাওকচোন, ইমান ধুনীয়া ধুনীয়া কিছুমান ছবি অঁকা হৈছে আৰু শিল্পীজনে বৰ নিখুঁতভাৱে আৰু বৰ সুন্দৰকৈ ছবিবোৰ আঁকিছে। পিছে কোনোবাই যদি পিকায় বা অন্য কিবা প্ৰকাৰে যদি লেতেৰা কৰে, বৰ দুখ লাগিব নহয়নে? তেনে বিকৃত মানসিকতাৰ মানুহবোৰক কৈছোঁ, পৰিষ্কাৰ হৈ থাকিবলৈ দিব, ধুনীয়া হৈ থাকিবলৈ দিয়ক। আমাৰে সম্পত্তি দিয়কচোন। প্ৰায় 2.6 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উৰণীয়া সেতুখন অসমৰ হয়তো সবাতোতকৈ দীঘল উৰণীয়া সেতু। আমি এতিয়া আহি আমাৰ মূল গন্তব্যস্থান মা কামাখ্যা মন্দিৰৰ তেনেই কাষ পালোহি। আৰু মন্দিৰৰ ভিতৰত এয়া আনদিনাৰ দৰেই যথেষ্ট ভক্তৰ আগমন। ইয়াত সদায় এনেধৰণৰ জনসমাগম দেখিবলৈ পোৱা যায়। তাতে আমাৰো ওলাই অহা অলপ দেৰি হ'ল, সেয়েহে অলপ বেছিয়ে ভিৰ হয়তো পাইছোঁ। তথাপিও মা কামাখ্যাৰ যদি আশীৰ্বাদ আছে তেনেহ'লে আমাৰো সকলোবিলাক কাম সুকলমে হৈ যাব বুলি ভাবিছোঁ। প্ৰথমতে এয়া অলপমান আমাৰ পৰম্পৰাগতভাৱে চাকি, ধূপ, ফুল আদি যিবিলাক আমাক দৰকাৰ হয়, সেই সকলোবিলাক আমি কিনি ল'লোঁ। এতিয়া গৈ আছোঁ ভিতৰলৈ। বহুত মানুহ। এয়া হ'ল মূল মন্দিৰলৈ সোমোৱা গেটখন। মূল মন্দিৰৰ ভিতৰত ফটো তোলা আৰু ভিডিঅ' কৰা মানা আছে, সেয়েহে আমি বাহিৰৰ অংশটোকে আপোনালোকক দেখাইছোঁ। এয়া হ'ল মূল মন্দিৰটোৰ বাহিৰৰ অংশ। ভিতৰত যিহেতু ফটো তুলিব নিদিয়ে, গতিকে এনেধৰণে আপোনালোকে চাব লাগিব। মন্দিৰৰ একদম ভিতৰলৈ যাবৰ বাবে ইমানেই দীঘলীয়া এটা শাৰী, গতিকে আমি সেই শাৰী পাতি থিয় হ'বলৈ নোৱাৰিলোঁ। সেয়েহে এজন পূজাৰী লগ ধৰি আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰাৰ চেষ্টা কৰিলোঁ। সেইদিনা সাংঘাতিক গৰম। তাতে গুৱাহাটীততো আমাৰ শিৱসাগৰতকৈ বহুত বেছি গৰম নিচিনা লাগিলে। ইমানেই গৰম, মোৰ একদম মন্দিৰৰ ভিতৰত সোমাই থাকোঁতে একদম ঘামি জামি মোৰ অৱস্থাই নাই। তথাপিও অলপমান ভিডিঅ' কৰি ল'লোঁ।
আৰু অলপ সময় মন্দিৰ প্ৰাংগণত থকাৰ ইচ্ছা আছিল, কিন্তু ইমান গৰমত আৰু নোৱাৰি। সেয়েহে আমি খুব সোনকালে উভতাৰ সিদ্ধান্ত ল'লোঁ আৰু তাতে এখন উবেৰ বুক কৰি আমি আহিবলৈ ল'লোঁ। এইবাৰ আমি উৰণীয়া সেতুখনৰ ওপৰেদি আহিম। এয়া দেখিছেনে, মালা লাগিয়ে আছে। আশা কৰিছোঁ আপোনালোক সকলোৱে মোৰ এই ভিডিঅ'টি চাই ভাল পালে, আৰু যদিহে ভাল পালে তেনেহ'লে এটা লাইক কৰি মোক উৎসাহ জনাব আৰু কমেণ্ট কৰি মোৰ ভুল শুদ্ধবোৰ দেখুৱাই দিব। যিহেতু মই ইউটিউবৰ মজিয়ালৈ নতুনকৈ আহিছোঁ, গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। সকলোৱে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনাই আজিলৈ সামৰণি মাৰিছোঁ। ধন্যবাদ।